গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই আজি মায়ে লুচি বনালে আৰু এইফালে আমাৰ লুচি খাবলৈ চাবদি আলহী আহিব। সেয়া আহিলে, এতিয়া সেয়া দি থোৱাখিনি ল'ব আৰু মানে যাব। আৰু এইফালে মায়ে দুপৰীয়া সাজটো বনাবলৈ ৰেডি কৰিলেই। আজি যিহেতু দেওবাৰ আৰু বতৰো ঠাণ্ডা, গতিকে ভাবিলোঁ অকণমান চিকেন খাওঁ বুলি। আৰু এইফালে মই চালাডৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ আৰু গোটাই মেলি লৈছোঁ সকলোখিনি। জেঠাইহঁতো মানে আজি আহিলে, ভাবিলোঁ দুপৰীয়া সাজটো আমাৰ ঘৰতে খাই যাবলৈ কওঁ জেঠাইহঁতক। এয়া জেঠাইহঁত, এই বাওঁচাইডে বহা গৰাকী জেঠাই হৈছে, মই দেখাইছিলোঁ যে ইয়াৰ আগৰ ভিডিঅ'টোত আইতাহঁতৰ ঘৰলৈ গৈছিলোঁ বুলি, সেই আইতাৰ জীয়েক। আৰু সোঁচাইডে বহা গৰাকী হৈছে আমাৰ দেউতাৰ বায়েক। আৰু এইফালে মই বনোৱা চালাডখিনি মই আকৌ ভিডিঅ' কৰিবলৈ পাহৰিয়ে যাওঁ নহয়। এয়া আধা খতম হোৱাৰ পিছতহে মোৰ মনত পৰিছে। আৰু এইডাল কেনেকুৱা লাগিছে জনাবচোন দেই। আজি মানে মেছোত আনিছিলোঁ, ফাৰ্ষ্ট অৰ্ডাৰ দিছোঁ মেছোত। ইমান ধুনীয়া আহিছে নহয়, মই মানে ভবা নাছিলোঁ ইমান ভাল আহিব বুলি। ভাল লাগিলে অৰ্ডাৰটো পাই পেলাই। আজি ভিডিঅ'টোত বিশেষ একো নাই, আজিলৈ